তো নমস্কাৰ বন্ধুসকল আজি আহি মই উপস্থিত হৈছোঁ এজন ব্যক্তিৰ ওচৰত যিজন ব্যক্তিয়ে আপোনাৰ এই পালচাৰ 220 বাইকখনে গোটেই দেশ ভ্ৰমণ কৰি আহিছে তো আহক আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ আৰু আপোনালোকৰ বহুত কথা এওঁৰ পৰা শিকিব পাৰিব তেওঁ আপোনাৰ বহুত ধৰণৰ দেশ ঘূৰি আহিছে গোটেই দেশ ভ্ৰমণ কৰিছে চাওক এওঁ ক'ত কি দেখিলে কি বুজিলে কি শিকিলে এই আপোনাৰ এই ব্যক্তিজনৰ পৰা আপোনালোকে জানিব পাৰিব এওঁ খুদু দাদা আপুনি গোটেই দেশ ভ্ৰমণ কৰি আহি আজি এই শ্ৰীলংকাত উপস্থিত হৈছে আপোনাক বাটতে লগ পাই আমি আপোনাৰ লগত এটা ভিডিঅ' বনাইছোঁ আপুনি কেনেকুৱা কি পালে কি গৈ কেনেকুৱা পালে মানে আপুনি কি দেখিলে আমাৰ অলপ কৈ দিব মানে মই ৰাস্তাত আহোঁতে গৰু দেখিলোঁ তাৰপিছত ছাগলীও দেখিলোঁ তাৰপিছত পানী দেখিছোঁ পথাৰ দেখিছোঁ মই তথাপিও ৰখা নাই তো গাইজ দেখিছে তেওঁ গৰু দেখিছে পানী দেখিছে তেওঁ তথাপিও ৰোৱা নাই কাৰণ দেশ ভ্ৰমণ কৰিব গৈছে অকল আপোনাৰ দেশ ভ্ৰমণ কৰি আছে গোটেই বাইকেৰে এখন পালচাৰ 220 বাইকেৰে গোটেই দেশ ভ্ৰমণ কৰিছে আৰু আপুনি দাদা খোৱা বোৱা কেনেকৈ কি কৰিছে মই খোৱা বোৱা মানে এখন হাতে এক্সেলটাৰ পকাই থাকোঁ এখন হাতে খাই থাকোঁ এখন হাতে এক্সেলটাৰ পকাই এখন হাতে খাই তেওঁ বহুত কষ্টত আপোনাৰ দেশ ভ্ৰমণ কৰিছে চ' গাইজ আপোনাৰ এইজনে আছিলে আমাৰ ব্যক্তি তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ তেওঁ বহুত কষ্টত আহিছে তেওঁক আৰু আমি চেলুট দিছোঁ তেওঁ যাতে গোটেই দেশ ভ্ৰমণ কৰে মই আৰু এটা কাম কৰোঁ মই ৰাস্তাত হাগিব লাগিলেও নাহাগোঁ মই আপুনি হাগিব লাগিলেও তো গাইজ শুনিছে আপোনাৰ তেওঁ হাগিব লাগিলেও নাহাগে তেওঁ অকল বাইকেৰে এখন পালচাৰ 220 বাইকেৰে গোটেই দেশ ভ্ৰমণ কৰিছে তেওঁ হগাই ধৰিলেও নাহাগে তো শুনিলেই এওঁ মুখেৰে তো আজি ভিডিঅ'টো ইমানেই আছিলে এওঁক আমি ছাপোৰ্ট কৰিছোঁ গোটেই দেশ যাতে আপোনাৰ এনেকৈ ভ্ৰমণ কৰিব পাৰে ধন্যবাদ আপোনাক লগ পাই ভাল লাগিলে আপুনি আৰু ক'ত ঘূৰিম বুলি ভাবিছে এতিয়া মই এতিয়া ৭২খনমান দেশ ঘূৰিলোঁ হয় তাৰপিছত এতিয়া মই ভাবি আছোঁ মই অসমলৈও যাম আমাৰ অসমলৈ লাষ্টত যাম একেবাৰে গোটেইখন ঘূৰি লওঁ তাৰমানে তো গোটেই অসমখন ঘূৰিম বুলি ভাবিছে তো ভিডিঅ'টো ইয়াতে আমি সমাপ্ত কৰোঁ তেওঁ অসমখন ঘূৰি আহি পেলাই আকৌ আমি লগ পাম বাইক কিনলি নিবে পাৰ্টি দে পাৰ্টি দিম ৰ এবাক খুৱাই নিবি বৈ পাৰ্টি দিম ৰ বৈ এবাক খুৱাই নিবি নাই অকণ পাৰ্টি দিম ৰ বাইকখনত বহি আছ দাদা যাওক গ'লো বাইক খানি হা তোৰ বাইক খানে ই আকৌ মোক ইয়া বুলি ভাবি কি তোৰ বাইক খানা তোৰ ফুটনি লোকৰ বাইকত ফুটনি তই মোক কথাটো ক'বলৈ দিয়া নাই পাৰ্টি লাগে ফুৰিবলৈ যাওঁ ফুটনি কথাটোৱে ক'বলৈ দিয়া নাই লয় গাখীৰ দাদা কওক গাখীৰ লিটাৰ এনেই 80 টকাকৈ বিকিছোঁ আপুনি ল'লে 40 টকা দিব যাওক হেৰি নহয় কথা এটা হ'ল গাখীৰ মানে আজি মই নাই এতিয়া কাইলৈ ৰাতিপুৱা আনি দিম আপুনি পইচাটো দি থওক মই একদম ডাঠ গাখীৰ আনি দিম একদম পিয়'ৰ গৰু গাখীৰ অকণমান পানী মিক্স কৰোঁ অকণমান পানী মিক্স কৰোঁ পিয়'ৰ গাখীৰ দিম আপুনি পইচাটো দিয়ক ঠিক আছে হ'ব গাখীৰ গৰু গাখীৰ লয় গৰু গাখীৰ কালি যে গাখীৰ দিম বুলি কৈ যে পইচা লৈ গ'ল নাই দিয়া তুমি নাই লোৱা নহয় গাখীৰ মাতিছা লোকক পইচা লৈ মেলি গাখীৰ দিম বুলি কৈ এতিয়ালৈকে নাই দিয়া চাওক মই নাই নিয়া নহয় মই নাই নিয়া পইচা বেলেগে নিছিলে চাগে মই নাই নিয়া বেলেগে মাৰিব লাগে তো বন্ধুসকল আজি আমি আহি পেলাই উপস্থিত হৈছোঁ যে গুৱাহাটী খাৰঘূলি অঞ্চলত তো এইজন ব্যক্তি আমি লগ পাইছোঁ তেওঁ আপোনাৰ বাইকখন ঠেলি আনি আছে তেওঁ কিয় ঠেলি আনিছে কি অসুবিধাত পৰিছে এইটো আমি আপোনালোকক শুনাম দাদা আপুনি কি অসুবিধাত পৰিছে বাইকখন আপোনাক লক্ষ্য কৰিছোঁ আমি বহুত দেৰিৰ পৰা আপুনি ঠেলি আহি আছে কি অসুবিধাত পৰিছে দাদা অসুবিধা মানে তেল আপোনাৰ জানেইতো আজিকালি তেলৰ লিটাৰ 100 টকা হ'ল হয় সেইকাৰণে মই ঠেলি আহিছোঁ আৰু মানে আপোনাৰ তেলৰ লিটাৰ শুনিছে গাইজ তেলৰ লিটাৰ দাম হৈছে তেলৰ লিটাৰ 100 টকা হৈ পাই গৈছেগৈ তো সেইকাৰণে এওঁ মানে আপোনাৰ ভৰাবলৈ অসুবিধা হৈছে তো সেইকাৰণে তেওঁ ঘৰৰ পৰা ঠেলি পেলাই বজাৰ হাট কৰি পেলাই আকৌ ঘৰলৈ ঠেলি যাম ভাবিছে গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো